Hello friends, welcome to Ajurz. This is our first vlog. We are making it together. আজি আমাৰ এটো প্ৰথম ব্লগ হয় একেলগে আমি প্ৰথমবাৰ কাৰণে একেলগে ব্লগ বনাইছো। হাই ফ্ৰেন্ডছ। আৰু বহুত দিন ব্লগ দিব পৰা নাছিলো কাৰণ আমাৰ অলপ প্ৰিপাৰেচন চলি আছিল বিয়াৰ। আৰু বিয়াৰটো আমাৰ কমসে কম 1 বছৰ চলিলে। যোৱা বছৰ মাৰ্চৰ পৰা মানে হৈ আছে লাহে ধীৰে। সকলোৱে আশীৰ্বাদ কৰে যে ভালকৈ যাবলৈ। আমাৰ বিয়াখন বহুত দীঘলীয়া বিয়া হ'ল যোৱা মাহৰ মাৰ্চ মাহৰ পৰা চলি আছে এটা বহুত মানে ডাঙৰ কাহিনী যদি আপোনালোকে জানিব বিচাৰে তেতিয়া তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব ডিটেইলছত জনাই দিম নেক্সট ভিডিও এটা বনাম আৰু যে আমাৰ বিয়াখন কেনেকৈ পষ্টপন হ'ল কি হ'ল কিমান আমি ষ্ট্ৰাগল কৰি ফাইনেলি আমি মানে বিয়া পাতিব আমি ছাকচেছফুল হ'লোগৈ আৰু Moments holding your hand, writing words in the sand. When they wash away, something will stay. You are always by my side. বনাই দিওঁ তেতিয়াহ'লে আহি যা হেল্ল' ফ্ৰেণ্ডছ এইটো আকাশ মোৰ জয়শ্ৰী দোস্তি যুগান্ত ব্লগ বনাই আছো প্ৰত্যুষ কোৱা হাই ক এইটো কেমেৰা পিছত এডিট হ'ব এয়া আমাৰ জেং ছাৰ অম্লান জ্যোতি Summer days will turn cold. All the leaves fade to gold. The season may change, but one thing remains. You are always by my side. You hold me high up and see me through lows. When I need someone, I know where to go. In my darkest hours, you're the light that I follow. You are always by my side. Days may pass